নমস্কাৰ বন্ধুসকল, অৰ্পিতা সাজঘৰ হেয়াৰ মেকআপ একাডেমি চেনেলৰ পৰা মই অৰ্পিতা আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই এটা কাৰ্লছ পেটাৰ্ণৰ ওপৰত বেছ কৰি এটা পপ আউট হেয়াৰ ষ্টাইল লৈ আহিছোঁ। এইটো ফ্ৰণ্ট, ছাইড আৰু এইটো বেক। বন্ধুসকল, যদি আপোনালোকৰ এইটো হেয়াৰ ষ্টাইল ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব। বন্ধুসকল বা আত্মীয় পৰিজনৰ লগত শ্বেয়াৰ কৰিব যাৰ হেয়াৰ ষ্টাইলৰ প্ৰতি ইণ্টাৰেষ্ট আছে। আৰু যদি আপোনালোকৰ মাজৰ পৰা কোনোবাই মোৰ চেনেলত ফাৰ্ষ্ট আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ। তেতিয়াহ'লে ব'লক আমি হেয়াৰ ষ্টাইলটো শিকা আৰম্ভ কৰিম। বন্ধুসকল, মই হেয়াৰ ষ্টাইলৰ আগতে হেয়াৰ প্ৰিপাৰেশ্যন কৰি থৈছোঁ, ব্ল' ড্ৰাই আৰু ক্ৰিম্পিং। এতিয়া মই ছেকশ্যনটো আপোনালোকক দেখাই আছোঁ। চেণ্টাৰ প্ৰফাইলৰ পৰা ইয়াৰ টু ইয়াৰ ছেকশ্যন, কিন্তু ইয়াতে ছেকশ্যনটো শেষ হ'ব ইয়াৰৰ ঠিক টপত। both side same হ'ব আৰু পিছফালৰ বাকী হেয়াৰ অপেন থাকিব। মই পিছফালৰ অপেন হেয়াৰৰ পৰা আমি হেয়াৰ ষ্টাইলটো আৰম্ভ কৰিম। কাৰ্ল পেটাৰ্ণৰ ওপৰত বেছ কৰি মই এটা অপেন হেয়াৰ ষ্টাইল বনাই আছোঁ। কাৰ্ল পেটাৰ্ণৰ ওপৰত বেছ কৰি মই আৰু এটা হেয়াৰ ষ্টাইল বনাইছোঁ, সেইটো লিংকটো মই ইয়াতে ডেছক্ৰিপশ্যন বক্সত দি দিম। দুটা হেয়াৰ ষ্টাইল দুৰকম। মই এতিয়া ফাৰ্ষ্টত বনাম আউটৱাৰ্ড কাৰ্ল পেটাৰ্ণ। এইটো মোৰ সো ছাইডৰ আউটৱাৰ্ড। ক্লেমটো তলত থাকিব, ক্লেমটো তলত আৰু হেয়াৰটো মেচিনৰ পিছফালৰ পৰা ঘূৰাই আনিম আৰু ডেপ কৰি তলত লৈ আহিম, আকৌ ঘূৰাই দিম মেচিনৰ পিছফালৰ পৰা। মনত ৰাখিব, সোঁফালৰ আউটৱাৰ্ড ক্লেমটো থাকিব তলত আৰু চুলিটো আমি ঘূৰাই আনিম মেচিনৰ পিছফালৰ পৰা। এইটো হ'ল সোঁফালৰ আউটৱাৰ্ড। অলপ বেক কম্বিঙো কৰিব পাৰে। চেম ক্লেমটো থাকিব তলত আৰু হেয়াৰটো মেচিনৰ পিছফালৰ পৰা আমি ঘূৰাই আনিম। এতিয়া বাওঁফালৰ। এতিয়া ক্লেম থাকিব ওপৰত আৰু হেয়াৰটো আহিব মেচিনৰ ফ্ৰণ্ট ছাইডৰ পৰা। এইটো হ'ল আমাৰ ইনৱাৰ্ড। মনত ৰাখিব, আউটৱাৰ্ডত ক্লেম্প তলত থাকিব আৰু ইনৱাৰ্ডত ক্লেম্প ওপৰত থাকিব। এইটো আমি আউটৱাৰ্ড বনাম, কিন্তু বাওঁফালৰ আউটৱাৰ্ড। ক্লেম্প তলত আৰু হেয়াৰ মেচিনৰ ফ্ৰণ্ট ছাইডৰ পৰা ঘূৰাই আনিম। আৰু বাকী প্ৰচেছ চেম। মই গোটেইখিনি নেদেখাম, অলপ দেখাই থাকিম। এতিয়া প্ৰত্যেকটো ছেকশ্যন আকৌ ভালকৈ এবাৰ কম কৰিম আৰু এনেকৈ পুল কৰি স্প্ৰে দি দিম। সবকেইটা ছেকশ্যন আমি চেম প্ৰচেছতেই কৰিম। এবাৰ কম কৰি এৰি দিম হেয়াৰটো। তাৰপিছত যোনফালে এইটো ঘূমি আছে সেইটো ছাইডতে আমি এনেকৈ পুলিং কৰিম আৰু স্প্ৰে দি দিম। স্প্ৰে ইউজ কৰিম স্বাৰ্চ কভাৰ ডাফট। সেম প্ৰসেসতে আৰু এটা সেকশন মই দেখাই আছো।
এইটোত আমি প্ৰায় 6টা সেকশন কৰিম ক্লেম থাকিব তলত আৰু হেয়াৰটো মেচিনৰ পিছফালৰ পৰা ঘূৰি আহিব सेम प्रसेसते एबार होफालर आउटवर्ड और एबार बाफालर आउटवर्ड मिडिलत थाकिब इनवर्ड एनेके आमी गोटे पिछफालर सेक्शनटो आमी क्लेम पैटार्न कार्ल करी बंधुসকল एबार प्रसेसटो कपित लिखि थले तार पिছত भिडिओटो चाले भालके बुझिब पारिब एटो आमार 3टा सेक्शन हल एनेকৈ আমি গোটেইখিনি কৰিম এতিয়া ওপৰৰ আৰু দুটা সেকশন বাকি আছে आमार कार्लटो कमप्लीट हो गल एतिया आमी फ्रंट सेक्शन करिम फ्रंटत मिडिलत आमी बक्स सेक्शन एटा बनाम बनाई पेले आमी क्लिप दी फिक्स करी तार पिছত कार्ल करा चुलित बाफाले आरो होफाले आमी एनेके बब पिन दी ग्रिपर कारणे बब पिन यूज करिम एतिया आमी यूज करिम ब्रोनेट এতিয়া বক্সৰ যোনটো সেকশন আছে এটো বহুতই মোটা সেকশন হয় হেতুক আমি দুটা ভাগত কমপ্লিট কৰিম দুটা ভাগৰ পৰা পিছফালৰ ভাগটো আমি অলপ অলপ চুলি ব্যাক কমিং কৰি পিছফালে ধুনিয়াকে কম কৰি দিছো এতিয়া আমি সেম প্ৰসেসতে কাৰ্ল প্যাটাৰ্ন কৰিম এইখিনি চুলি কাৰ্ল প্যাটাৰ্ন কমপ্লিট কৰাৰ পিছতে আমি फ्रंटर आरो एटा पार्ट सब केटा चुली एनेके अलप अलप बैक कमिंग करी पिछफाले आनिम आको कार्ल पैटार्न करिम एकेलगे गोटेइखिनि यदि मैं बैक कमिंग करी पिछफाले आनो तेतिया हले सेक्शनटो बहुतई मोटा हबो आमार कार्ल पैटार्न करिबोलै असुविधा हबो एइ कारणे आमी दुटा पार्ट करिसो फ्रंटो आमार बैक कमिंग करार पिछफाले लोৱাৰ পিছত फ्रंटो देखिবলৈ এনেকুৱা লাগিব এতিয়া পিছফালৰ চুলিকুটা আমি কাৰ্ল প্যাটাৰ্ন কৰি আৰু পাফটুক আমি মিডিলৰ পৰা এটা ভাগ কৰিছো এটুক আমি বব পিন দি ফিক্স কৰিছো গোটেইখিনি পাফ কৰাৰ পিছত এনেকৈ ভাগ কৰিছো এতিয়া কাৰ্ল কৰা চুলিৰ পৰা অলপ সেকশন লৈ আমি स्प्रे करी एनेके स्ट्रेट करी ए क्लिप बिलाक आमी इनभिजिबल करी हाइड कर दिम क्लिप बिलाक एबार हेइफाলৰ পৰা এইফালে আহিছে আৰু এটা সেকশন লৈ আমি এইফালৰ পৰা হেইফালে লৈ যাম
ভালকৈ আমি মিলাই ল'ম কোনটো পৰা ছেকশ্যনটো ল'লে আমাৰ মিলিব সেইটো আমি মিলাই ল'ব লাগিব এনেকৈ স্প্ৰে কৰি এতিয়া আমি এনেকৈ ষ্ট্ৰেট কৰি ইফালৰ পৰা ইফালে লৈ যাম কমপ্লিট হোৱাৰ পিছত এনেকুৱা হৈছে বন্ধুসকল আপোনালোকৰ কেনেকুৱা লাগিছে মোৰ এইটো অপেন পপ আউট হেয়াৰ ষ্টাইল প্লিজ মোক জনাব আৰু যদি ভাল লাগে প্লিজ বন্ধু আৰু ৰিলেটিভছৰ লগত যাৰ হেয়াৰ ষ্টাইলৰ প্ৰতি ইণ্টাৰেষ্ট আছে প্লিজ শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ